হৈ আছে নি? নমস্কাৰ। কি আছিলে? নমস্কাৰ, পুনৰ এটা নতুন ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি খানা খাবলৈ আহিছোঁ। খানা মানে বেলেগ ধৰণৰ খানা হ'ব এতিয়া এইটো। এতিয়ালৈকে বজাৰে কৰাগৈ নাই মানুহবিলাক মানে আমাৰ বহুতখিনি মানুহ আছে, দেখাই আছোঁ ৰ'ব দেই। প্ৰথম দেখাইছোঁ সভাপতি মহোদয়, এয়া আৰু ছেক্ৰেটৰী পাত্তাই দিয়া নাই, খাবলৈ পাম নাপাম ঠিক নাই। আৰু নতুন বছৰৰ কাৰণে মানে চবেইতো খানা খায়ে আছে। হেৰিলৈ ক'লৈ গৈ মানে পিকনিক খাবলৈ গৈছে আৰু মানুহবিলাকে। আমি সেই পিকনিক খাবলৈ নাযাওঁ মানে আমাৰ মানে বাজেটটো মানে অকণমান কমি আছে মানে। টেঙামৰা গুটি খাই কোনে কোনে ভাল পায় একবাৰ জনাবচোন কমেণ্ট কৰি। এয়া চাওকচোন, ইমান ধুনীয়াকৈ ফুলবিলাক সজাই থৈছে। মোৰ নিচিনাকৈ চাগে আপোনালোকৰো ফুল প্ৰিয়। কাৰ কাৰ প্ৰিয় হয় এবাৰ কমেণ্ট কৰি জনাবচোন। ঢেৰ ফুল আছে, বহুত বিভিন্ন ধৰণৰ প্ৰজাতিৰ ফুলবিলাক আছে। মানে পইচা মোৰ ৰেকৰ্ড আছে, আমাৰ হেজাৰ মাৰিছে এবাৰ। সেইটো আমাৰ ৰেকৰ্ড আছে নাই? আছে সন্মুখত দেখিছেনে? এই লাই শাক ছিঙিছে, তাজা মানে ফ্ৰেছ আৰু বুবুলালৰ ঘৰ এয়া বুবুলালৰ জীয়েক। মালিকক চিঙাটো নিষেধ। ইমান ধুনীয়া হৈছে লাই শাকবোৰ, দেখিছে নাই? লাই শাক আৰু এয়া ধনিয়া, মাজে মাজে বিলাহীও আছে। ইংলিছতে কৈ দে, এইটো কি হয়? টমেটো। হাঁহকেইটা দেখি চাগে ভাবিছে হাঁহেৰে আজি খানা খাম বুলি, কিন্তু নহয়, এইকেইটা আমাৰ জেঠাই ঘৰৰ হাঁহ। এটা যদি খাবলৈ হয় নহয়, কেনেকুৱা খেদন দিব বাৰু আমাক। লোকৰ ঘৰত লাই শাক আৰু ধনিয়া চিঙাৰ মজাটোৱে বেলেগ হয় নে নহয় বাৰু কোৱাচোন ভনী? দিয়া নাই, দেখিছে নাই? মাংস কিন্তু লাই শাকখিনি বিৰাট ডাঙৰ হ'ল দেই। ভাজিম অঁ, বেলেগ আইটেম কৰি দিয়া পটাপট। আইটেমটো কৈ দিয়া। আইটেম তোমাৰ এয়া ব্ৰইলাৰ মাংস, মটৰ আৰু লাই শাকৰ লগত এটা হ'ব, বেঙেনা পিটিকা, চালাড আৰু জলফাই পিটিকা। এই পানী অকণ আনিছে, এইটো চালাডত দিব, এতিয়া দিবলৈ। অঁ, এইয়া বনাই আছে আমাৰ মাংস ৰান্ধনি। এইজন আমাৰ আজি বিশিষ্ট অতিথি। অৱশেষত আমাৰ খানা ৰেডি হৈ গ'ল। এয়া বিলনীয়া ৰূপত ভণ্টি, ভাল নামটো হৈছে জুমি শইকীয়া, তেওঁলোকৰ ঘৰতে খাইছিলোঁ আজি। আৰু এয়া মই পূৰা পিটিকা কৰিছোঁ, মানে সময় নাই, দেখাব লাগে আৰু মানে অকল ভিডিঅ' কৰি দেখাব লাগে।